যেতিয়া এটা লাইফত এটা গোল লওঁ আৰু যদি সেইটো আমি পুৰা কৰিবলৈ নোৱাৰো তেতিয়াহ'লে বহুত ক্ষেত্ৰতে আমি এনেকা কওঁ কি আমাৰ পৰিস্থিতি এনেকুৱা নাছিলে, আমি অমুকৰ পৰা হেল্প নাপালো, আমাৰ তাত এইটো কমি আছে, এনেকুৱা বহুত ধৰণৰ এক্সকিউজেছ দি আমি নিজকে কওঁ কি আমি সেইটো কৰিব পৰা নাই। কিন্তু ইয়াতে আমি এটা কথা মন কৰা উচিত কি আমি সেই এক্সকিউজ দিছো হয় বাহিৰত, কিন্তু আমাৰ ভিতৰতে কৰবাত প্ৰব্লেম আছে। আমি ভিতৰত কৰবাত ভাবিছো কি আমি সেইটো কৰিবলৈ পাৰা নাই। যিটো মুহূৰ্ততে আমি অলপমান সেলফ এনালিসিস কৰিম আৰু চাম কি আমি ভিতৰত আমাৰ কি এনেকুৱা বিলিফ সিস্টেম আছে যিটোৱে আমাক সেইটো কৰিব দিয়া নাই, সেইটো মুহূৰ্ততে আমি যিকোনো গলে এচিভ কৰিব পাৰিম। আমাৰতো ভিতৰৰ যিটো হয় আমাৰ আউটসাইডৰটো তাৰ ৰিফ্লেকশনে হয়। যদি ভিতৰত যদি আমি ভাবো আমি কৰিব পৰা নাই বুলি, তেতিয়াহ'লে বাহিৰতো তেনেকুৱা পৰিস্থিতি ক্ৰিয়েট হ'ব। তো সেইটো কাৰণে আমি যদি ভাবিছো কিবা এটা কৰিবলৈ ভাবিছো, তেতিয়াহ'লে আমি আমাৰ ইনসাইড টক কি চলি আছে, আমাৰ সাবকনচিয়াছত কি বিলিফ সিস্টেম চলি আছে, আমি কেনেকে চাই আছো তাৰ ওপৰত অকণমান মন দিয়াটো বহুত ইম্পৰ্টেণ্ট। কাৰণ যেতিয়া আমি বস্তুবিলাক এনালিসিস কৰিম আমাৰ ভিতৰত কি হৈ আছে, তেতিয়াহে আমি বাহিৰতো তেনেকুৱা ধৰণৰ বস্তুবিলাকক আমি এলাউ নকৰিম আমাৰ লাইফত আহিবলৈ। কাৰণ তেতিয়া আমি ৰেসপন্সিবিলিটি ল'ম ন, আৰু যদি আমি সেইটো ৰেসপন্সিবিলিটি নলওঁ তেতিয়াহ'লে সৰু প্ৰব্লেম এটা আহিলেও আমি আমাৰ নিজকে বাহানা দি দিম কি এইটো বহুত ডাঙৰ প্ৰব্লেম হয় আৰু এইটো কাৰণে আমি কৰিব পৰা নাই। তো এতিয়াৰ পৰা যদি তেনেকুৱা ধৰণৰ কিবা হৈছে লাইফত, তো অকণমান কনচিয়াছলি চালে গম পাম কি সেই প্ৰব্লেমটো আমি বাহিৰত যিটো প্ৰব্লেমক ইমান ডাঙৰ প্ৰব্লেম বুলি ভাবি আছো, এইটো ইমান ডাঙৰ প্ৰব্লেমেই নহয়। একচুৱেল প্ৰব্লেমটো আছে আমাৰ ভিতৰত। আই হোপ ইট ইনফৰমেশ্যন অকণমান হ'লেও আপোনালোকক হেল্প কৰিব। থেংক ইউ ছ' মাছ।